ভিডিঅ'বোৰ চাই ভাল লাগে তো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমি আজি কৈ আছোঁ কাৰখনৰ কিছু এচেছৰিজ লগাবৰ কাৰণে যিবোৰ বস্তু ডিলাৰৰ পৰা বিশেষকৈ নিদিয়ে। তো কালি ৰাতি হৈ গ'ল সেইকাৰণে লগোৱা নহ'ল। তো আজি গৈ আছোঁ কেইটামান মানে ইম্পৰ্টেণ্ট বস্তু আছে যিকেইটা বস্তু নলগালে নহয়। তো সেইকেইটা বস্তু আপোনালোকেও যদি কাৰ লয় মানে বিশেষ এই ইম্পৰ্টেণ্ট বস্তুকেইটা লগাব লাগিব। গতিকে আপোনালোকে এবাৰ চাই লওক। এইটোতকৈ ওপৰত নাই আৰু চাগে অঁ মানে এইটোতকৈ আৰু বেছি দামী আছে নেকি লগোৱা ইয়াত নাই আৰু ন এইটোৱে আৰু এইটোতকৈ ওপৰত নাই আৰু এইটো কি 4 পিচ আহে নেকি কিমান প্ৰাইচ হ'ব এইটো 400 ন মানে চাইডৰ চকাৰ যিটো এই বোকা গাৰ্ডটোৰ কাৰণে তলত কিবা পেপাৰ থাকিবনে তলত কিবা তললে এইটোৱে ন এই মিটাৰ কেনেকৈ ভাইটি অঁ 550 ন মিটাৰ এইটো বেছি অলপ ষ্টাইলিছ হয় মানে নাই দৰ্জা ধৰাটো যে এইটো 4 পিচ আহিব 4 পিচ 1200 টকা ন মানে এইটো অৰিজিনেল মানে দুটা চাইডে আহিব তোমাৰ লাইটত আৰু আগ চাইডে লগাই দিব নালাগে মানে প্ৰথম ওপৰতে লগাই চাওঁ ওপৰত দৰ্জাত লগাই দিওঁ এক ছেকেণ্ড হ'ব দাম আছে 1350 টকা নাই লগাই গোটেইখিনি চাই লওঁ যদি গোটেইখিনি কাম হৈ লওক তাৰপিছত যদি দৰকাৰ হ'লক প্ৰথম দিয়ক অঁ ঠিক আছে কালাৰটো উপায় নাই এতিয়া লৈছোঁ ল'ব লাগিব চাওঁ এতিয়া স্মেলটো ভালকৈ লওঁ আৰু অলপ ঠিকে আছে আৰু চলি যাব এচি চলিব ন তেতিয়া ঠিক আছে এইটো ঠিক আছে চাওঁ গোন্ধাটো এটা চেম্পু দি লগাব লাগে নেকি নে কি বস্তু এইটো অঁ হা কেমেৰা পালে অঁ পাহৰি গ'লো নহয় এইটো চেম্পু হয় ন এইটো পলিচ মৰা থাকে কাৰণে ন ক'ত ভাই কালিটো দিয়া হে কাল দিয়া হে तो कितना 860 हो गया लगभग शायद 860 है हाँ ये BS6 में आपका BS4 होगा शायद बाकी तो सब सेम ही है ऊपर तो लगे 3300 और रेन गार्ड तो
ৰেগুলাৰ 70 টকা, অঁ মান্থলিৰ 400, ৰেগুলাৰ 1200, 10টাৰ 150 টকা আৰু পাৰ্কিং 100 টকা।